रादाब बिजोंनि गोहोम बड'लेण्ड बुब्लि खौरां बिजोंनि गेजेरजों लोगोसे गोबां बर'नि खौरां बिजोंफोरा खौरां फोसावनाया थारैनो मोनसे गोहोम खोख्लैहोनो हादों। थांनाय सानखालि तामुलपुर जिल्लानि सिङाव थानाय माखासे गामिनि आबादारिफोरा बान्दोजों दैखौ लाखिनो हायैयाव आबाद मावनो हायैनि मोनसे दुखुगोनां खौरां फोसावनाय जादोंमोन। रादाब बिजोङाव आबादारिफोरा जाम्फैनि माथावरि थेनानै दै लाबोनो हायैनि थाखाय आबाद फोथाराव आबाद मावनो हायैनि नुजाथिनाय जेंना जेंसिखौ फोसावनाय जादोंमोन। बे खौरां फोसावनायखौनो नुनानै सरकारि बिफाननिफ्राय जेंनाखौ सुस्रांसिगोन होननानै आर'नाइर रादाब बर'नि खौरां बिजोङाव मिथिहोहरदों। लोगोसे रादाबखौ नुनानै दिनै तामुलपुर आबाद बिफान मावखुलिनिफ्राय एग्रिकालचारेल एक्सटेनसन एसिस्टेन्ट पिंकु दास आरो एग्रिकालचारेल एक्सटेनसन एसिस्टेन्ट रजनी बर्मन आरो 3 नं पश्चिम कुमारीघाटानि बिसिडिसिनि मासिगिरि रुपेन राजा बर'मोना पलासगुरि खादङा आरो दक्षिण पलासगुरि गामिनि आबादारिफोरनि जेंना जेंसिखौ खौरां लाफैदों। एक्चुअली आमार पलासगुरि आरो दक्षिण पलासगुरि कादङा पड़े रेभिनिउटू और पलासगुरि टोर कुमारपाड़ा पड़े रेभिनिउ तार माजेदि एटा बान आছিলে संखा बान बोली এই সংখা বানটো মানে ভাঙি যোৱাৰ ফলত 500 বিঘা মান আনুমানিক এই খেতি পথাৰখন মানে পানী নোহোৱা হৈছে। ইয়াৰ কাৰণে বহুত ৰাইজে খেতি কৰিবলৈ পৰা নাই, বহুত অসুবিধাত মানে সন্মুখীন হৈছে। আচ্ছা, কি কৰিলে এতিয়া এই সমস্যাটো সমাধান হ'ব বুলি ভাবে? আমি ভাবোঁ মানে 30 মিটাৰমান মানে বানটো ভাঙি গৈছে, এই বানটো মানে মেৰামতি কৰি দিলে নথৈ ৰাইজে মানে খেতি পথাৰৰ পানী আনিব পাৰিব। আৰু তাৰ আগত মানে কিছুমান মথাউৰি মেৰামতি কৰিব লগা আছে, অলপ সেইখিনি মানে কৰি দিলে হয়তো খেতি পথাৰৰ পানী আনিলে হয়তো খেতিয়কসকলে ভালকৈ মানে খেতি কৰিব পাৰিব বুলি মানে অনুভৱ কৰোঁ। আৰু এইখন তেনেকৈ বিকল্পটো তেনেকৈ বেলেগৰ পৰা নাই, এটাই বান আছিলে। এনে মানে চেলো তেলো যদি দি পেলাই ততাকৈ মানে কৰিব পাৰে সেইটো মানে ভাল হ'ব, যদি কৰিব নোৱাৰি দংটো। কালি আমাৰ SDO ছাৰে আমাক জনালে কথাখিনি, আমি লগে লগে আজি আহিলোঁ, আহি দেখিলোঁ যে যিখিনি সমস্যা হৈছে ইয়াৰ পলাশগুৰি কাদঙা ৰাইজ যথেষ্টখিনি ক্ষতিগ্ৰস্ত হৈছে, যাৰ কাৰণে তেওঁলোকে এইবাৰ খেতি কৰিব পৰা নাই। সেই হিচাপে আমি গোটেইখিনি চালি জাৰি চালোঁ, চাই আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি SDO ছাৰক জনাম, ছাৰে ইমিডিয়েট DC ছাৰক জনাই যাতে ইয়াৰে ৰাইজখিনি এইবাৰ খেতি কৰিব পাৰে বা কিবা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিবা ধৰক সা সুবিধা দি যাতে খেতিখিনি আগবঢ়াই নিব পাৰে, তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আপোনালোকে কৃষি বিভাগৰ পৰা কেনেকুৱা ব্যৱস্থা ল'ব বুলি বিচাৰে? আমি যিমানখিনি পাৰোঁ আজি যাই ৰিপৰ্ট বনাই যিমানখিনি পাৰোঁ আলোচনা কৰি আপোনালোকক জনাই দিম। আমি স্কিমৰ ব্যৱস্থা কৰিব নেকি? নিশ্চয় আমি চেষ্টা কৰিম আৰু গৈ গোটেইখিনি আলোচনা কৰি ল'ম, কৰি লৈ মানে খেতি পথাৰখিনিও চাব আছে, এতিয়া খেতি পথাৰখিনি চাই ল'ম, চাই লৈ যিখিনি পাৰোঁ আমি সহায় কৰিম। আৰু আমি আজি কুমাৰপাৰা ৰেভিনিউ ভিলেজ, এইখন পলাশগুৰি গাঁও বুলিও কয়, আমি সেই গাঁওখন কিছু ছাৰ্ভে কৰিলোঁ। ইয়াত দেখা পাইছোঁ যে ইয়াত উল্টা খন্দা হৈছে, মানুহখিনি যথেষ্ট কষ্ট হৈছে। ইয়াত বান এটা ভাঙি গৈছে, ভাঙি যোৱাৰ পিছত উল্টা খন্দা হৈছে আৰু যাৰ ফলত কৃষি পথাৰত পানীৰ অভাৱ হৈছে। আমি কৃষি বিভাগৰ পৰা আহিছোঁ আৰু আমি আজি এটা ততাতৈয়াকৈ ৰিপৰ্ট বনাই তাৎক্ষণিকভাৱে আমি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ হাতত জমা দিম আৰু আমি আশা কৰিম যে এই কৃষকসকলৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি পাৰ্য মানে সহায় কৰিবলৈ সমৰ্থ হ'ম। এই বছৰতে সমাধান হ'ব না? আমি একদমেই চেষ্টা কৰিম। আজি আমি খুব তাৎক্ষণিকভাৱে আহিছোঁ আৰু তাৎক্ষণিকভাৱে আমি ৰিপৰ্টটো দাখিল কৰিম আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ওচৰত আৰু আমি আশা কৰিম, আমি আশাবাদী খুব সোনকালেই এই কৃষক ৰাইজে উপকৃত হ'ব। আমাৰ সংখা বান বুলি কয়, এই সংখা বানটোতো ভাঙি গ'ল। তাত ভাঙি যোৱাৰ পিছত এতিয়া আমাৰ খেতি পথাৰৰ যিখিনি ৰাইজ আছে কৰা এইখিনি অলপ মানে অসুবিধা পৰিছে। গতিকে কিবা এটা যিখিনি প্ৰকাৰ তাৰমানে এইটো পানী তাৰমানে আনাৰ ব্যৱস্থা যদি কৰি দিয়ে এতিয়া আমাৰ ৰাইজৰ সুবিধা হ'ল হয়। ইয়াত কিমানমান বিঘা খেতি বাতি পানী? মোটামুটি 600-700 মান বিঘাটো হ'বই। এতিয়া এই কাৰণে আজিৰ দিনত চেলে যদি বহাই দিয়ে তেতিয়াহ'লে মানে সুবিধা হ'ব। গতিকে এইবিলাক সুবিধা যাতে দিয়ে সেইকাৰণে মই অনুৰোধ কৰিছোঁ। नोंथाङा सरकारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना SCC, बेंक PO, बेंक क्लार्क
बेंक, एसअ, इउपिएससि, एफएससि, डिफेन्स, रेलवे, स्टेट, स्टेट, इन्सुरेन्स, एएअ, एडिअ, एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेयार पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा र'ड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 700-226-133 9101-536360 700-226-133 9101536360